আজি মইনাহঁতলৈ মই এটা নতুন সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম হৈছে বনৰজাৰ নৰিয়া। পহুৰা সিংহই এডোখৰ হাবি বাঘক এৰি দিছিল। বনৰজা বাঘ বুঢ়া হৈ আহিল। আগৰ দৰে তেওঁৰ গাত আৰু বল শক্তি নাই। লৰি ঢাপৰি বেছি পৰিশ্ৰম কৰি তেওঁ আৰু চিকাৰ কৰিব নোৱাৰে। পোৱালিও কেইবাটাও, সিহঁতক খুৱাব লাগে। এদিন তেওঁ পৰিশ্ৰম নকৰাকৈ চিকাৰ ধৰিবলৈ এটা নতুন ফন্দি পাতিলে। বনৰাজে তেওঁৰ হাবিত প্ৰচাৰ কৰি দিলে যে তেওঁ নৰিয়া, একেবাৰে যোৱা থোৱা নৰিয়া, আজি যায় কালি যায়। বনৰজা এই নৰিয়াৰ বাতৰি গোটেই ৰাজ্যতে ফাটি ফুটি গ'ল। হলাৰ ভাই মলা পশুবিলাকে মনত বৰ দুখ হ'ল সিহঁতৰ শাসনকৰ্তা নৰিয়াৰ বাবে। এটা এটা কৰি জন্তুবিলাকে বনৰজাৰ নৰিয়াৰ বতৰা ল'বলৈ যাবলৈ ধৰিলে। যিটো পহু বতৰা ল'বলৈ আহি ওচৰ চাপে সেইটোকে বনৰজাই ঠাইতে ধৰি লৈ ভোজনত লগায়। এইদৰে ভালেমান পহু তেওঁৰ পেটত সোমালগৈ। দিনে দিনে হাবিত থকা পশুৰ সংখ্যা টুটি আহিবলৈ ধৰিলে। এদিন এটা শিয়ালৰ পাল পৰিল। সেইদিনা সি বাঘৰ বতৰা ল'বলৈ যাব। শিয়ালটো আছিল টাটোন। সি লাহে লাহে গৈ বহু দূৰৰ পৰা বাঘক সুধিলে, বনদেৱতা, গাটো অলপ বাৰু পাইছেনে? বাঘে ক'লে, ওচৰ চাপি আহ বাপাধন, ওচৰৰ পৰা সুধি। শিয়ালে ক'লে, ইয়াৰ পৰাই মই আপোনাৰ চেহেৰাটো দেখিয়ে নৰিয়া চিনি পাইছোঁ। ওচৰলৈ গৈ আপোনাক আমনি দিব নোখোজো, বিদায় হে। বাঘে ক'লে, ইমান বাট আহিছ যেতিয়া ঘৰৰ দুৱাৰমুখৰ পৰা মই তোক বিদায় দিব নোৱাৰোঁ, কাষলৈ আহ। শিয়ালে ক'লে, বনৰজা, আপোনাৰ কাষলৈ যোৱা বহু জন্তুৰ খোজ মাটিত পৰি থকা দেখিছোঁ, কিন্তু আপোনাৰ ওচৰৰ পৰা উভতি অহা কোনো জন্তুৰে মই খোজ দেখা নাই। সেইকাৰণে মই আপোনাক দূৰৰ পৰা দহোটা সেৱা জনাই বিদায় হ'লোঁ। এয়াকৈ কৈ অঘটং শিয়ালটোৱে সেই ঠাইৰ পৰা পলাই যুদ্ধ কৰিলে। সি হাবিলৈ গৈ সকলো জন্তুৰ আগত বাঘৰ ফাঁকি নৰিয়াহে বুলি প্ৰচাৰ কৰি দিলে। বনৰজা বাঘ ভেচভেচিয়া হ'ল। সেইদিনাৰ পৰা তেওঁৰ কাষলৈ কোনো জন্তু নোযোৱা হ'ল। টেঙৰতকৈ টেঙৰ আছে, ভুল নাই তাত, সোমোৱাৰ আগে শিকিব লাগে ওলোৱাৰ বাট। ধন্যবাদ।